বুটৰ দালি এনেকৈ বটি ল'ব। বুটৰ দালি সিজাই কিনে এনেকৈ অলপ মিহি মিহি কৰি বটি ল'ব। এনেকৈ মিহিকৈ বটি ল'ব। এনেকৈ বেচন দিব আৰু চাউলৰ গুড়া দিব এক মুঠা, নিমখ দিব, ধনিয়া পাত দিব, জ্বালা গুড়া দিব অলপ, মছলা গুড়া দিব অলপ, আদা বটা দিব, ধুনীয়াকৈ এনেকৈ সানি ল'ব। সানি লৈ অলপ থৈ দিব, অলপ পানী দি অলপ সানিব। সানিকে অলপ 5 মিনিট থৈ দিব। 5 মিনিট থোৱাৰ পিছত আৰু অলপ পানী দি এনেকৈ সানি ল'ব ধুনীয়া কৰি। সৰু সৰুকৈ বনাই এনেকৈ তেলত দিব। এটা এটা কৰি তেলত ভাজি ল'ব। বুটৰ দালিৰ বৰা গৰম ভাতেৰে খাই চাব। এনেকৈ উল্টাই দিব। ৰঙা ৰঙা ভাজা হ'লে ৰঙা ৰঙা কৰি ভাজিব। এনেকৈ ভাজা হ'লে নমাই ল'ব। আমাৰ হৈ গ'ল বুটৰ দালিৰ বৰা। গৰম ভাতেৰে খাই চাব। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব।